এই বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়ে কৰবিয়া নে কি কোৱা যশোদা? এই চুপতিখন নকৰিবচোন। আমাৰ সোণৰ পুতলিৰ বিষয়ে কি ক'লে কওকচোন কওক। আমাৰ সোণৰ পুতলিৰ নাম কি থলে জানা যশোদা? কি থলে কওকচোন? আমাৰ সোণৰ পুতলিৰ নাম থলে এই কওকচোন কওক, কিয় চুপতি কৰি আছে? নাম কি থলে জানা যশোদা? কওকচোন কওক। আমাৰ সোণৰ পুতলিৰ নাম থলে কৃষ্ণ। কৃষ্ণ? কিয় তোমাৰ নামটো ভাল নালাগিল নেকি? কিয় ভাল নালাগিব? কিমান যে ধুনীয়া নাম, একেটা ঠাৰিতে ফুলা দুপাহী পদুম ফুলৰ দৰে মোৰ বাচাহত দীৰ্ঘায়ু হওক, সকলোৱে আশীৰ্বাদ কৰিব। পিছে মই এতিয়া ভিতৰলৈ যাওঁ, বাচাক চাব তিৰোতাসকল জুম বান্ধি আহিছে। বাৰু যোৱা। যশোদা, কওকচোন। খবৰ কৰিবলৈ অহা সকলোকে একোখনকৈ নতুন বস্ত্ৰ আৰু তেল সেন্দুৰ দান কৰিবা। নিশ্চয় কৰিম বাৰু। যশোদা, কওকচোন। ৰোহিণী বাইদেউকো দান কৰিবলৈ কবা। হ'ব বাৰু। যোৱা। যশোদা, যশোদা, খবৰ কৰিবলৈ আৰু বহু মানুহ আহিছে। তুমি জা জলপান যোগাৰ কৰা, মই তেওঁলোকক আগবঢ়াই আনোগৈ। নন্দৰ ঘৰে যা যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰিছা। আহা সখী আহা সবে নন্দৰ ঘৰে যা যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰিছা। যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰিছা। কিনো ভাগ্য কিনো পুণ্য নন্দ যশোদাৰ, কিনো ভাগ্য কিনো পুণ্য আজি গোকুলৰ। কিনো ভাগ্য কিনো পুণ্য নন্দ যশোদাৰ, কিনো ভাগ্য কিনো পুণ্য আজি গোকুলৰ। কিনো ভাগ্য কিনো পুণ্য আজি গোকুলৰ।
দিয়কচোন আমি আপোনাৰ পোনাকণক চাবলৈ আহিছোঁ জকুৱাই জকুৱাই চাওঁ মা দেখাই দিয়কচোন আমি আপোনাৰ পোনাকণক চাবলৈ আহিছোঁ আপোনালোক আহিলে হয় পিছে আপোনালোক কিয় বা আহিল আমি আপোনাৰ পোনাকণক চাবলৈ আহিছোঁ হয় নেকি আপোনালোক ক্ষন্তেক ইয়াতে অপেক্ষা কৰক মই যশোদাক মাতি দিওঁ ভাল বাৰু যশোদা যশোদা আপোনালোক আহিলে হয় জকুৱাই ভালকে ল'ব দেই নেপেলাব কিন্তু ভালকে ল'বা দেই পুত্ৰৰূপে জন্মিলে প্ৰভু নাৰায়ণ বৃন্দাবন বাসী জানে নন্দৰ নন্দন পুত্ৰৰূপে জন্মিলে প্ৰভু নাৰায়ণ বৃন্দাবন বাসী জানে নন্দৰ নন্দন বৃন্দাবন বাসী জানে নন্দৰ নন্দন
কৰি গোপী সবে কৰে জয় ধ্বনি চিৰঞ্জীৱ কৃষ্ণ আৰু যশোৱা জননী খেলা কৰি গোপী সবে কৰে জয় ধ্বনি চিৰঞ্জীৱ কৃষ্ণ আৰু যশোৱা জননী চিৰঞ্জীৱ কৃষ্ণ আৰু যশোৱা জননী কিনো ভাগ্য কিনো পুণ্য নন্দ যশোদাৰ কিনো ভাগ্য কিনো পুণ্য আজি গোকুলৰ কিনো ভাগ্য কিনো পুণ্য নন্দ যশোদাৰ কিনো ভাগ্য কিনো পুণ্য আজি